মই যদি কওঁ প্ৰায় 1000তকৈ অধিক ছাগলী, প্ৰায় 1000তকৈ অধিক পাৰ একেলগে বলি পূজা কৰি প্ৰায় 9-10 হাজাৰ মানুহে একেলগে ভোগ গ্ৰহণ কৰে, আপুনি বিশ্বাস কৰিবনে? ৰাইজ, আজি জেঠৰ 1 তাৰিখ। যোৱা ৰাতি মানে 31 বহাগৰ বিহু গাই চিধা ঘৰ পালোহি। কাৰণটো হ'ল আজি আমাৰ চিপাজাৰ শ্ৰী শ্ৰী মনপুৰগড় কালী মন্দিৰৰ কালী পূজা ভাগ আছে। মই আকৌ যোৱাবাৰেই ইয়াত এভাগ পূজা আগবঢ়াম বুলি ভাবিছে। সেয়েহে কোনো অৱহেলা নকৰি 31 বহাগৰ বিহু সামৰিয়ে বাহিৰে বাহিৰে ঘৰ ওলালো। মা আৰু দেউতাই পূজাৰ সামগ্ৰীবোৰ লৈ মোতকৈ আগতে মন্দিৰ উপস্থিত হৈ মোলৈ ৰৈ আছেহি। আৰু ময়ো ধুনীয়াকে গৈ পাই ছাগলীটো আৰু পাৰযোৰ ধুনীয়াকে শান্তি কৰি তেওঁলোকৰ নিজ নিজ স্থানত থৈ আহিলোগৈ। আৰু ইমান পৰে এইফালে আমাৰ ছোৱালী বান্ধৱী আৰু অগনিও আহি ওলাল। আৰু ইহঁতৰ পূজা পাতি কৰা হোৱাৰ পিছত ইহঁতৰ পাৰযোৰ ধুনীয়াকে থৈ আহিলগৈ। আপোনালোকে যে ইয়াত ইমানবোৰ ছাগলী আৰু পাৰ দেখিছে, এইবোৰ ৰাতি পূজা হৈ যোৱাৰ পিছত ইয়াতেই ৰন্ধা হ'ব আৰু পিছদিনা পুৱা সকলোকে ভোগ হিচাপে বিতৰণ কৰা হ'ব। আমাৰ সকলোৰে পূজা পাতি হৈ যোৱাৰ পিছত পূজাৰ প্ৰসাদ লৈ আমি ঘৰমুৱা হলো। এয়া হৈছে পিছদিনাৰ ৰাতিপুৱাৰ দৃশ্য। মানে আমি সকলো ভোগ খাবলৈ গৈ আছো। গৈ পাই দেখিলো লোকাৰণ্য, থিয় হবলৈকে জেগা নাই। আৰু প্ৰতি বছৰে এনেকৈয়ে হাজাৰ হাজাৰ মানুহ হয়। প্ৰতিবাৰতে প্ৰায় 1000তকৈ অধিক মানুহ খাবলৈ বহে। আৰু ময়ো ফাইনেলি 3 নম্বৰ গ্ৰুপত খাবলৈ বহি গলো। আৰু এইফালে আমাৰ দাদাহঁতো খাবলৈ বহিল। আৰু ময়ো ধুনীয়াকে ভোগ গ্ৰহণ কৰি দেৱী মাৰ আশীষ লৈ ঘৰমুৱা হলো।